সেই দিনটোত জন্মদিন থকা শিক্ষাৰ্থীসকলক আমি পুৱাৰ সমাৱেশত জন্মদিনৰ ওলগ জনাওঁ। আজিও তাৰ ব্যতিক্ৰম নহয়। আজি 1 জানুৱাৰী তাৰিখে যিসকল শিক্ষাৰ্থীৰ জন্মদিন আছে সেই শিক্ষাৰ্থীসকলক জন্মদিনৰ শুভেচ্ছা পত্ৰ প্ৰদান কৰিবলৈ আন পত্ৰ আৰু নগদ 6,500 টকা আগবঢ়োৱা হৈছে। এয়া স্বৰ্ণ পদক প্ৰাপ্ত সৌৰভ বৰ্মন। এওঁ ৰাজ্যখনৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 10ম স্থান লাভ কৰিছিল। সৌৰভলৈ আমি আটাইয়ে হিয়া ভৰা অভিনন্দন জনাইছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ৰাজ্যপালৰ উৎকৰ্ষ সাধন বঁটাৰ আন এগৰাকী স্বৰ্ণ বঁটা প্ৰাপক অনিকংকনা গগৈ তেখেত আজি উপস্থিত থাকিব নোৱাৰিলে, সেয়েহে হৈ গৈছোঁ। আৰু আজিৰ এই পহিলা দিনটোতে মই আমাৰ এই মৰমৰ ছাত্ৰ ছাত্ৰীহঁতৰ মাজত, এই নিষ্পাপ শিশুহঁতৰ মাজত তেওঁলোকৰ অন্তৰৰ পৰা ওলাই অহা নিভৃত আনন্দৰ মৌজালখনত মাজত নিজকে নতুনকৈ আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে মই নিজকে সৌভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। কোহে কোহে এই ধৰণেৰে সোমাই পৰিছে যে তেওঁলোকে নিজে নিজে অনুপ্ৰেৰিত হৈ জাতীয় বিদ্যালয়ৰ নাম শুনিলে, জাতীয় বিদ্যালয়ৰ শিশুহঁতৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত কথোপকথন কৰিলে, শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিলে তেওঁলোকে ভাবে যে অসমৰ ভৱিষ্যত এতিয়াও সুৰক্ষিত। অসমীয়া ভাষাই যেতিয়া এটা দুখ লগা ধৰণৰ এটা অৱস্থান পাইছিলেগৈ, ঠিক তেনেকৈ যোৱা 30 বছৰৰ আগতে অসম জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাটো অসমীয়া জাতীয় জীৱনৰ এটা সোণালী অধ্যায় হিচাপে পৰিগণিত হৈ ৰ'ব। জাতীয় বিদ্যালয়ৰ যিটো অবিৰত সাফল্যৰ যাত্ৰা, সেইটোৱেই দেখুৱাই যে শৈক্ষিক দিশত তেওঁলোকে কি ধৰণৰ এটা অৱদান আগবঢ়াইছে। এই সামগ্ৰিক ফলাফল যোৱা 22টা বছৰত 2327গৰাকী মুঠ পৰীক্ষাৰ্থী আৰু প্ৰতিটো বছৰতে 100% উত্তীৰ্ণ। ষ্টেণ্ড কৰিছে 43গৰাকী আৰু প্ৰথম স্থানো পাইছে 2006 চনত। ডিষ্টিংশ্যন 650গৰাকীতকৈ অধিক, ষ্টাৰো পাইছে প্ৰায় 1000গৰাকীৰ ওচৰ। আৰু প্ৰথম বিভাগ, দ্বিতীয় বিভাগ ইত্যাদিখিনি কথা নকলেও হ'ব, কাৰণ অবভিয়াছলি এই সংখ্যাটো তেওঁলোক যথেষ্ট আগবঢ়া। এইটোৱে বুজাই তেওঁ কি ধৰণে তেওঁলোকে আগবাঢ়িব পাৰিছে। গতিকে মই এইবাৰ ৰাজ্যপালৰ উৎকৰ্ষ বঁটা পোৱাৰ আটাইকেইজন আহৰণ আৰু জ্ঞান বিতৰণৰ ক্ষেত্ৰত জাতীয় বিদ্যালয়ে যিটো ভূমিকা পালন কৰি আহিছে এই কথাত কোনো কমি নাই। কোনো ইয়াত তেওঁলোকৰ কি ধৰণৰ বস্তু হ'ব পাৰে
সেই বস্তুটো বীজটো অংকুৰিত হয় আৰু তেওঁলোকৰ অৰিয়েণ্টেশ্যন মেপিং এটা যদি আৰম্ভ হয় তেওঁলোকৰ জ্ঞানৰ ওপৰত লক্ষ্য কৰি আমাৰ শিক্ষকসকলে তেতিয়াহ'লে এইটো আমিও আদৰি লৈছোঁ। এটা খুব ভাল কথা, আমি নতুনত্বৰ দেখিবলৈ যত্ন কৰোঁ। কিন্তু 1 তাৰিখৰ দিনটো নিশাটো আমি তেটোলৈকে মদ এগাল গিলি পেলাই ফূৰ্তি কৰি নচাটো কিমান দূৰ সমীচীন সেইটো মই বৰ চিয়ৰ নহয়। তাৰমানে আমিতো ফূৰ্তি এনেও কৰোঁ। গতিকে আমি অভিভাৱকসকলে, আমাৰ ল'ৰা ছোৱালীসকলে এই ক্ষেত্ৰত এটা ভূমিকা পালন কৰিব পাৰে যে আমি ইন্ট্ৰস্পেকশ্যন কৰিব পাৰোঁ নেকি। 31 তাৰিখটো নতুনত্বৰ দিনটোত আমি যেতিয়া ভৰিটো থওঁ, আমি যেতিয়া খোজ পেলাওঁ এটা নতুনৰ দিনত, সেই দিনটোত আমি বেহুচ হৈ পেলাই নৃত্য গীতেৰে এগাল মদ খাই পেলাই ফূৰ্তি কৰি পেলাই কৰোঁনে আমি ইন্ট্ৰস্পেকশ্যনৰ সৈতে কৰোঁ, নে ঈশ্বৰক আমি প্ৰাৰ্থনা কৰোঁ যে নতুন জীৱনত, আমাৰ নতুন দিনত আমাৰ দিনবোৰ, অনাগত দিনবোৰ শুভ হওক, আনন্দৰ হওক, পৰিয়ালটোৱে ইজনৰ লগত ফূৰ্তিৰে কথা পাতক। ফূৰ্তিটো আমি এনেও কৰোঁ। 1 জানুৱাৰীৰ কাৰণে বৰকলাদেৱক প্ৰদান কৰিবলৈ এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰি উলিওৱা হৈছে। এই সম্বৰ্ধনা পত্ৰখন পাঠ কৰিব। যেনিয়ে তেনিয়ে ঘূৰি ফুৰোঁতে অনেক মানুহ লগ পাইছোঁ, অনেক শিক্ষিত মানুহ লগ পাইছোঁ, যিসকলে মোৰ ভাষাটোক উপলুঙা কৰে, যিসকলে অসমীয়া ভাষাত কথা ক'লে নিজকে অপমান বোধ কৰে। হে মোৰ বুকুৰ আপোন মানুহ, সকলো মানুহৰ মৌলিক চিন্তাৰ উদ্গীৰণ হয়, সকলো মানুহৰ মৌলিক চিন্তাৰ চেতনা ভাস্বত হয় কেৱল মাতৃভাষাৰ জৰিয়তে। মাতৃভাষাক বাদ দি কোনেও কেতিয়াও ক'তো জীৱনৰ সন্ধান কৰিব নোৱাৰে। মাতৃভাষাক বাদ দি কোনেও দুবৰিৰ প্ৰদৰ্শনী বিশ্বত শুনাব নোৱাৰে। মাতৃভাষাৰ পৰা পুৰত হোৱা যিটো জীৱনবোধ, সেইটো কোনো বিদেশী ভাষাই আমাক জাপি দিব নোৱাৰে। মই ইংৰাজী ভাষাৰ বিৰোধী নহয় বা অন্যান্য কোনো ভাষাৰ মই বিৰোধী নহয়। মই মোৰ নৱপ্ৰজন্মক এই কথাটো কৈ যাব খোজোঁ যে আমি নিজৰ ওপৰত আত্মবিশ্বাস আটাইতকৈ পুৰত হ'ব লাগিব। মোৰ বাবে আটাইতকৈ ডাঙৰ বেমাৰটো হৈছে যে মানুহে মোক কি ক'ব, মানুহে মোৰ বিষয়ে কি ভাবিব। হে মোৰ নতুন প্ৰজন্ম, তোমালোকে যি চিন্তা কৰিবা, তোমালোকে যি কথাৰে সৈতে নিজক জুখিবা, তুলিবা, তালিবা, ডাঙৰ কৰিবা, সেইটো আটাইতকৈ ডাঙৰ কথা। আজি আমি ইংৰাজী ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰোঁ আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধান মহোদয়ে নিজেই ইংৰাজীৰ প্ৰথম অৱস্থাত কি ধৰণেৰে ক'ব লাগিছিল সেই কথাখিনি তেওঁ নিজে ব্যাখ্যা কৰি গৈছে। আৰু ময়ো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যেতিয়া আৰক্ষীৰ প্ৰশিক্ষণৰ কামত যাওঁ, প্ৰায়বোৰ প্ৰশিক্ষণৰ ক্লাছবোৰ ইংৰাজীত হয়। আৰু বিশেষকৈ কেৰেলা, হায়দৰাবাদ এই ঠাইবিলাকৰ পৰা যিসকল ফেকাল্টি আহে, তেওঁলোকৰ যিটো প্ৰনাউন্সিয়েশ্যন, সেই প্ৰনাউন্সিয়েশ্যন আমি নুবুজোঁ। কিন্তু মই আজি দৃঢ়তাৰে কৈ যাব খোজোঁ যে আমি যি ইংৰাজী ভাষা শিক্ষা গ্ৰহণ কৰোঁ, সেই ইংৰাজী ভাষাৰ সংখ্যা এজন টুডে আজিৰ তাৰিখত সমগ্ৰ পৃথিৱীত মাত্ৰ 2600টা শব্দহে ইংৰাজী শব্দ আছে। পৃথিৱীৰ নাচাই টকিং কম্পিউটাৰ বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে তেতিয়া এটা ভাষাৰ প্ৰয়োজন হ'ল। আৰু এই ভাষাটো কি হ'ব, সকলোৱে ইংৰাজী ভাষাক প্ৰাধান্য দিলে। কিন্তু ইংৰাজীত আই ন' হিম, টকিং কম্পিউটাৰ বিবেক নাই, সেই শব্দ সম্ভাৰৰ বিপুল জাগৰণে মাটি আৰু মানুহক সভ্যতাৰ বিশাল বিজ্ঞানৰ সংস্কৃতবাদটোক দেখুৱাবৰ কাৰণে প্ৰস্তুতি চলোৱা এক শোভাযাত্ৰা অসম জাতীয় বিদ্যালয়, বিভিন্ন প্ৰান্তত গঢ়ি উঠা জাতীয় বিদ্যালয়বিলাকে সেই শোভাযাত্ৰাত সমৰোল সমদলৰ এক বিৰল ধ্বনি প্ৰতিধ্বনিৰে সৈতে জাগতিক চেতনাৰ সৈতে ধাৱমান হৈছে। আৰু সেই ধাৱমানৰ শক্তিকলাক আমি আমাৰ অন্তঃকৰণৰ হৃদয়ৰ সৈতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই মোৰ বুকুৰ আপোন মানুহ, ভূগোলে কেতিয়াও অকলে এটা জাতি গঠন কৰিব নোৱাৰে। বৰ গভীৰ তাৎপৰ্যপূৰ্ণ কথা।
খুব সহজ যেন লগা কথাবোৰ বৰ গভীৰ আৰু তাৎপৰ্যপূৰ্ণ কথা। মঞ্চত যিসকল বাইদেউ উপস্থিত হৈছে কেইগৰাকী প্ৰাক বিদ্যালয়ৰ সহায়িকা আৰু য'ত ৰাহুলহঁতৰ দৰে হেজাৰ হেজাৰ ল'ৰা ছোৱালীয়ে জীৱনৰ আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলিছিল, যাৰ হাতত ধৰি বাথৰুমলৈ গৈছিল, এই খেলপথাৰখনত দৌৰি ফুৰিছিল, শ্ৰেণীকোঠাৰ সৰু সৰু খটখটিকেইটা সৰু সৰু ভৰিৰে বগাই গৈছিল, সেই মানুহবোৰেই জীৱনৰ প্ৰথম আদিপাঠ শিকাইছিল। গতিকে ৰাহুলে অতি সহজেই পোৱা, অতি সহজেই মাতি দিয়া এই কথাবোৰ কিন্তু সহজ নহয়। গতিকে এটা হাত চাপৰি আপোনালোকে দিয়ক ভালকৈ। বাইদেউহঁতে আগতে হাফ পেণ্টৰ চেইন মাৰিবলৈ শিকাইছিলে, হাফ পেণ্টটো পিন্ধাই দিছিলে। আজি তাৰ ৰিটাৰ্ণ গিফ্ট হিচাপে এখন গামোচা পিন্ধাই দিব বিচাৰিছে। চিন্তা কিমান ওপৰত হয়নে? লিখিলোঁ, আখৰ লিখাৰ পৰা আহি পেলাই কবিতা লিখালৈকে গ'ল। ইয়াতে প্ৰথম গান গাইছিলোঁ, গান শিকিছিলোঁ আৰু আকস্মিকভাৱে এইখন বিদ্যালয়ৰ এই লাইব্ৰেৰীটোতে মোৰ প্ৰথম চিনেমাখনত মোৰ কাষ্টিং হৈছিল। গতিকে যি কৰিছোঁ গোটেইখিনি আৰম্ভণি ইয়াতেই হৈছিল আৰু সেইকাৰণে প্ৰথম কিতাপৰ উন্মোচনো ইয়াতেই কৰিব বিচাৰিলোঁ। বেছি কথা নকওঁ, এই গোটেই সময়ছোৱাত সকলো শিক্ষক শিক্ষাগুৰুসকলে ইমান মৰম দিলে, কৰ্মচাৰী